নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথিৰ ৩ নম্বৰ অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে আনন্দৰাম বৰুৱা। এই আনন্দৰাম বৰুৱা অধ্যায়টোৰ আজি আমি সকলোবোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ আলোচনা কৰিম। পোনপ্ৰথমে আমি আলোচনা কৰিম অতি চমু প্ৰশ্ন মূল্যাংক ১। প্ৰথম প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰ, আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰাজদুৱাৰ নামৰ ঠাইত। ২ নম্বৰ প্ৰশ্ন, ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱাই ক'লৈ গৈছিল? উত্তৰ, ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱাই সুদূৰ ইউৰোপলৈ গৈছিল। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? আনন্দৰাম বৰুৱাই তেওঁৰ মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ, আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম হ'ল মেক্স মুলাৰ। ৫ নম্বৰ, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। চমু প্ৰশ্ন মূল্যাংক ২ অথবা ৩। প্ৰথম নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? উত্তৰ, আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন। কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল। কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল। এনেদৰে কৰ্মক্ষেত্ৰত তেওঁৰ সংকল্প, দেশপ্ৰেম, অগাধ পণ্ডিত্ব, পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? উত্তৰ, আনন্দৰাম বৰুৱাৰ সময়ত যাতায়াত ব্যৱস্থা অতি অনুন্নত আছিল। ইউৰোপলৈ যাবলৈ পথ অতি দুৰ্গম। আনহাতে বিলাতলৈ গ'লে জাতি যাব বুলি সেইকাৰণে মানুহে ভয় কৰিছিল। এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। ৩ নম্বৰ প্ৰশ্ন, কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? উত্তৰ, আপোন পিতৃ মাতৃ আৰু ভাই ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি। সেয়েহে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুৰ্লভেশ্বৰী আৰু গংগাৰামৰ পুত্ৰ আৰু পৰশুৰাম জনাকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱা সন্তোষ লাভ কৰিছিল। ৪ নম্বৰ প্ৰশ্ন, আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা। উত্তৰ, আপোন পিতৃ মাতৃ ভাই ককাইৰ লগতে নিজৰ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ। সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিৰ তেওঁ নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি পৰিচয় দিছে। মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে য'তেই সুবিধা পাইছে ত'তেই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে। ৫ নম্বৰ প্ৰশ্ন, কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? উত্তৰ, উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্য কৰ্মৰ বাবে ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল। তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱ যুগৰ আৰম্ভণি ঘটিল। এই কামসমূহৰ বাবেই আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে। দীঘল প্ৰশ্ন মূল্যাংক ৪ অথবা ৫। প্ৰথম প্ৰশ্ন, মহাপুৰুষ পদাঙ্ক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে আনন্দৰাম বৰুৱা প্ৰাৰ্থীৰ আধাৰত বুজাই লিখা। উত্তৰ, সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্ম গ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীৰ্তি
ৰাখি যাবলৈ সক্ষম হৈছে। এনে অসমীয়াৰ দৰে সাধাৰণভাৱেই ডাঙৰ দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ থাকিব। ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল। এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজিৰ স্বাদ প্ৰস্বাদৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল। তদুপৰি যি সময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, সেই সময়ত আনন্দৰাম বৰুৱাই ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল। এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল। এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে। ২ নম্বৰ প্ৰশ্ন, একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? উত্তৰ, মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ'ল ধৈৰ্য আৰু একাগ্ৰতা। একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল'ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একামনা আছিল, সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একামনা আছিল। সেয়েহে গোটেই অমৰ কোষ খনি তেওঁ ল'ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল। ৩ নম্বৰ প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। উত্তৰ, উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত আনন্দৰাম বৰুৱাৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱ। আনন্দৰাম বৰুৱাৰ একান্ত জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। ৪ নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। উত্তৰ, আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে। তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে। তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবেই আজিৰ পৰা ১৫০ বছৰ পূৰ্বে উচ্চ শিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ। জাতি যোৱাৰ ভয়ত যি সময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল, সেই সময়ত আনন্দৰামে সেই সময়ত শিক্ষা জগতৰ এখন নতুন দুৱাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাত গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণতেই য'তেই সুবিধা পাইছে ত'তেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে। পিতৃ মাতৃ আৰু মাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে। তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ। ৫ নম্বৰ প্ৰশ্ন, প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। উত্তৰ, নিজৰ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎ সমাজৰ অগোচৰেই থাকি গৈছিল। এই সময়ৰ লগত তেওঁলোক পৰিচিত হ'ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল। ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আবদ্ধ হৈ আছিল। কিন্তু ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা এইবোৰ তোমালোকে চাই ল'বা। মই অসমীয়াখিনি পঢ়ি দিছোঁ। আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ লগত পৰিচয় হ'ল। তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয়
সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ'ল। চ' বন্ধুসকল আজিলৈ এইখিনি আশা কৰোঁ তোমালোকক ভিডিঅ'টো সহায় কৰিছে। যদি সহায় কৰিছে তেতিয়াহ'লে তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।